বন্ধু বান্ধৱীসকল নমস্কাৰ মই সবিতাই আপোনালোকৰ ওচৰত আজি পুনৰবাৰ আহিছোঁ আন এটি ভিডিঅ' লৈ আজিৰ ভিডিঅ'টোত মই ব্লাউজ কেনেকৈ চিলাই কৰে সেই বিষয়ে আপোনালোকক দেখুৱাম আৰু আজিৰ এই ব্লাউজটোৰ জোখ হৈছে 38 ইতিমধ্যে মই আপোনালোকক 38ৰ ব্লাউজ কাটিং দেখুৱাইছোঁ সেয়েহে আজি কেনেকৈ চিলাই কৰে সেই বিষয়ে আপোনালোকক মই দেখুৱাম এয়া এই ব্লাউজটো এইখিনি হৈছে পিঠি অংশ তাৰপিছত এয়া ফ্ৰণ্ট সাইডৰ এটা অংশ এটা সাইড আৰু এইটো এটা সাইড এই সাইডটো প্ৰথমতে ফ্ৰণ্ট সাইডৰ পৰাই চিলাই কৰিব লাগে এইটো পাৰ্ট আমি এইটো পাৰ্ট আৰু এইটো পাৰ্ট প্ৰথম আমি এই পাৰ্টটো চিলাই কৰিম তাৰপিছত ইয়াত লগাই ল'ম এতিয়া হওক আমি চিলাই কৰাটো চাওঁ কেনেকৈ চিলাই কৰে
অর্ডার দিচ্ছে ঠিকমতো করছে না।
হ'লে মোটামুটি এতিয়া মই অকল ডিঙিৰ পাইপিংটো লগাব আছোঁ। ডিঙিৰ পাইপিংটো লগালে হ'লে
ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।